এভৰিৱান আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ৰেষ্টুৰেণ্ট ষ্টাইলত বনোৱা চিকেন গ্ৰেভি। মই পেন এখন গৰম কৰি তাত মিঠাতেল দি দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে দুটা পিঁয়াজ কাটি দিছোঁ। লগতে মই দুটা বিলাহী কাটি দিছোঁ। বিলাহীকেইটা মই ডাঙৰ চাইজৰ লৈছোঁ। লগত কেইফুটামান নহৰু, আদা আৰু লগতে 4-5টামান শুকান জলকীয়া মই টুকুৰা কৰি মিশ্ৰণটোত দি দিছোঁ আৰু এইখিনিক মই ধুনীয়াকৈ মিলাই অলপ সময়ৰ কাৰণে সিজাই ল'ম। বিলাহী আৰু নহৰুৰ কেঁচা গোন্ধটো গ'লেই হ'ল মাত্ৰ। মিশ্ৰণটো ধুনীয়াকৈ সিজিবলৈ কাৰণে অকণমান নিমখ দি ভালদৰে মিহলাই ল'ম। ইয়াত আপোনালোকে দেখিছে অলৰেডি বিলাহীখিনি আৰু পিঁয়াজখিনি কেঁচা ভাৱটো গুচি যোৱা হৈছে। এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি এটা মিক্সাৰ জাৰত আমি এই মিশ্ৰণটো ভৰাই ল'ম। মিশ্ৰণটো ঠাণ্ডা হ'বলৈ অকণমান সময়ৰ কাৰণে ৰাখি দিম। তাৰ পাছত আমি এইখিনি এটা ধুনীয়া পেষ্ট তৈয়াৰ কৰি ল'ম। তাৰ পাছত মই এখন কেৰাহী গৰম কৰি লৈছোঁ। গৰম হোৱাৰ লগে লগে মই মিঠাতেল দিছোঁ। মিঠাতেল আমি দৈনন্দিন যিমানখিনি ব্যৱহাৰ কৰোঁ তাতকৈ মই অকণমান বেছি মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি গৰম হৈ গৈছে যিহেতুকে লগে লগে মই জিৰা দি দিছোঁ আৰু ইয়াত দুটা শুকান জলকীয়া আৰু লগতে মই লং, ইলাইচি, ডালচিনি দি দিছোঁ। এইখিনি অকণমান সময়ৰ কাৰণে এনেকৈ তেলত ফুটিব দিম। তাৰ পাছত মই একদম ফাইনলি সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ, নহৰু, আদাৰ পেষ্ট দি দিছোঁ। সম্পূৰ্ণ সিজাব প্ৰয়োজন নাই, অকণমান ৰঙচুৱা ভাৱটো আহিলেই হ'ল। আৰু যিহেতুকে এইখিনি হৈ গৈছে গতিকে আমি সেই যে বিলাহী, পিঁয়াজ, আদা, নহৰু যিটো পেষ্ট বনাইছিলোঁ সেইটো আমি ইয়াত দি দিম। পেষ্টটো দি আমি ভালকৈ মিহলি কৰি ল'ম। যিহেতুকে মিশ্ৰণটো ধুনীয়াকৈ মই মিক্স কৰি লৈছোঁ, তাৰ পাছত ইয়াত দিছোঁ মই সোৱাদ অনুসৰি নিমখ, হালধি আৰু জিৰা পাউডাৰ, চিকেন পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু ধনিয়া পাউডাৰ গোটেইকেইটা মই 1 চামুচ কৰি মিশ্ৰণটোত দি মিক্স কৰি ল'ম। ইয়াতে আপোনালোকে অকণমান পানী ব্যৱহাৰো কৰিব পাৰে। মই যিহেতুকে ব্যৱহাৰ কৰিছোঁৱেই, কিন্তু মনত ৰাখিব বেছি নহয়, অকণমান দিব, কাৰণ ইয়াত চিকেনটো দি দিয়াৰ লগে লগে চিকেনটোৱে পানী এৰিব, গতিকে অকণমানহে দিব। আৰু পানী দিয়াৰ লগে লগেই চিকেনখিনি দি দিব। মই বেছি চিকেন ব্যৱহাৰ কৰা নাই, যিহেতুকে মই মাত্ৰ 2জন মানুহৰ কাৰণে বনাইছোঁ, সেইকাৰণে মই অকণমান চিকেনেই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কিমানজনৰ কাৰণে বনায় সেইটো হিচাপ কৰি মচলাটো তৈয়াৰ কৰি চিকেন ব্যৱহাৰ কৰিব। চিকেনখিনি ধুনীয়াকৈ যাতে মচলাটো সোমাই যায় তাৰ কাৰণে ধুনীয়াকৈ মিহলি কৰি ঢাকি সিজিবলৈ দিব মিডিয়াম ফ্লেমত। গেছত মাজে মাজে চাই থাকিবলৈ প্ৰয়োজন হয়, কাৰণ জুইটো বেছি নিদিব, মিডিয়াম ফ্লেমত ৰাখিব, নহ'লে তলৰ ফালে কেৰাহীত লাগি যোৱাৰ অকণমান চান্স থাকে। আৰু মই ইয়াতে এয়া 2টা আলু কাটি দিছোঁ।
মাংসত দিয়া আলু বুলি ক'লে যিহেতুকে আমি খাই ভাল পাওঁ, গতিকে মাংস বনালে আলু এটা প্ৰয়োজন হয়েই। আমি ঢাকি অলপ সময় বনোৱাৰ পাছত এনেকৈ মাজে মাজে চেক কৰি থাকিম যাতে লাগি নধৰে। ইতিমধ্যে আপোনালোকে দেখিছেই যে গ্ৰেভিটোৱে তেল এৰিবলৈ ধৰিছে, কি সুন্দৰ হৈছে। মাত্ৰ আমাৰ চিকেনটো সিজিবলৈ বাকী। আকৌ অকণমান সময় আমি ঢাকি দিম। 5 মিনিটৰ পাছত এয়া চাওক সম্পূৰ্ণৰূপে তেল এৰি দিছে, অৰ্থাৎ আমাৰ চিকেন গ্ৰেভিটো ৰেডি হৈ গৈছে। মাংসখিনিও ইতিমধ্যে সিজিছে। আলুটো সিজিছে নাই চেক কৰোঁ। এয়া চাওক সুন্দৰকৈ আলুখিনিও সিজিছে। গতিকে এয়া চাওকচোন কি সুন্দৰ হৈছে, একদম ৰেষ্টুৰেণ্ট ষ্টাইল। এয়া মই অকণমান ধনিয়া পাত ব্যৱহাৰ কৰি দিছোঁ। যিহেতুকে আমি লেছ গ্ৰেভি বনাইছোঁ, সেয়েহে পানী ব্যৱহাৰ নকৰি তেনেকৈ ৰাখি দিছোঁ। এয়া এতিয়া মই প্লেটিং কৰিব লৈছোঁ। এয়া চাওক কি সুন্দৰ চিকেন গ্ৰেভি ৰেষ্টুৰেণ্ট ষ্টাইলত। আশা কৰিছোঁ আপোনালোকে এই ৰেচিপিটো ভাল পালে। খুব সহজতে ঘৰতে আপোনালোকে তৈয়াৰ কৰিব পাৰে চিকেন গ্ৰেভি ৰেষ্টুৰেণ্ট ষ্টাইলত। মোৰ এই ভিডিঅ'টি যদি চাই আপোনালোকে ভাল পালে, কিবা এটা শিকিলে, ঘৰত বনাই চাব, খাই চাব, তাৰপাছত মোক জনাব। লগতে মোৰ এই ভিডিঅ'টি লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি মোক যাতে আৰু উৎসাহিত কৰে তাৰ কাৰণে আশা ৰাখিলোঁ। নতুন ভিডিঅ'ত লগ পোৱাৰ উদ্দেশ্যেৰে আজিলৈ আহিছোঁ। ধন্যবাদ।